वेलकम टू माय यूट्यूब चैनल। आज मैं फैमिली मंदिर जाम तो मंदिर जाबले ओलाई आछे सब तो मैं ओलोवाई ना ओलाओ आरो एतिया ओलाई किने मैं माने ओलाई लও पिছত देखा आछे भिडिओটো आपनालोके चाइ थाকক। तो मैं रेडी হৈ লও तो पिছত देखाइ आछो तो रब आरो मैं कोन जागात आछे हेखिनि कम अलप पिছত मैं माने एबार प्रथम जाम हेतु मंदिरत तो जाय पोৱা নাই আগতেও तो एतिया जाय किने गम पाम केनेकुवा कि तो नामটো মই কৈ দিম অলপ পিছত সকলোকে কৈ কিনে পিছত আৰু জাগাখিনিও কৈ দি আছো মই অলপ পিছত তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এতিয়া আমি আহি পালো ফাইনেলি তো এইফালে এনেকুৱাকৈ যাব লাগে ধুনীয়া মানুহ আছে আগত দেখি তো আমি এতিয়া যাই আছো খোজকাঢ়ি তো এইফালে গাড়ী বনাই দে বোলে तो मानु दुनिया আছে এনেকে খোজকাঢ়ি যাইছো গাড়ী যাব না দে পুলিচে আগত দেখি তো টাটা দিমনো হাই দিয়া তো মানে আহতে দেখাব পৰা নাছিল মানে সেই জলদি ওলাই পোৱাতে মানে বাহত আহি পোৱা নাছিল তো বাহত অহাৰ লগে লগে আৰু আহিলোঁ আৰু কেনে দেখাই থকা নাই আৰু ইয়াত পাই কিনে আৰু আহিলোঁ আৰু যাই আছো যাই পোৱাই নাই যে দূৰ আছে কিজানি অলপমান তো জাগাখিনি মন্দিৰটোৰ নাম হ'ল তো মন্দিৰটোৰ নামটো বা কৈ দিব দেখো তো আহি পালো এতিয়া তো ধুনীয়া মানুহ চাইছো আৰু हाई दिया एक बार हाई दिया माने हेपाली नाजाओ और जाम अलग पिছত माने ठगी जगातो माने हेफाल करब ठगी जगातो सो तक ठगी जगातो कर लो पिছত मंदिर जाम तो चाइ मैं देखा आसो तो जाई आसो নদীত গা ধুই এটা সেৱা এখন থুকি ঘাস দিম বুলি সকলে ইয়াতে তেওঁলোকে বিস্তাৰ ত্যাগ কৰিছিল। সেই বিস্তাৰ ত্যাগ কৰাৰ ফলত তেওঁলোকৰ মেঘাৱতী হৈ কেইবাজনো মাটি কাটিলে আৰু সেই কাটাৰ দেখিছে কিমান মানুহ আজি মানে কিবা সভা আছে তো ইয়াত ছাতি লৈ আছো আৰু ছাতি লৈ মানে পৰিবহণ থব যাব লাগিব এতিয়া পৰিবহণ দি আহোঁ দেৰি হৈ গ'ল মানুহ আছে নহ'লে আটা বাঢ়িছে খাই ৰ এতিয়া আহিলোঁ বাক হ'ব দিলোঁ আৰু দোকান আৰু ফালে দোকানে
এইটো মুনু হাইদা লেজাৰ ৰাইড দি আছে তো আপোনালোকৰ চাই লওক মই দেখাম কিমান পাৰোঁ তো বহুত দেৰি আছে হাইদি ওলাই আহিলোঁ তো এতিয়া বহুত মানুহ আহিছে তো ওলাই পিনে পুৰা কৰি চাই আছোঁ আৰু চবফালে তো বেছি টাইম নকৰোঁ আৰু যামেই অলপ আছোঁ আৰু ইয়াত তো চাওকচোন মানুহ কিমান আছে একেবাৰে ধুনীয়া মানুহ মানে আজি কিবা আছে মন্দিৰটো তো সেইকাৰণে ইমান মানুহ আহিছে লগতে আমিও মই কিছু কথা বিক্ষিপ্তভাৱে যিমান পাৰোঁ চমুৱাই এইটো সময়ত আপোনালোকে উৎসৱৰ লগত জড়িত থাকিহে ভাল পাব ইয়াত ধৰ্মীয় খুব গভীৰ তাত্ত্বিক কথাবোৰ সোমাবৰ কাৰণে মানুহৰ মানসিকভাৱে এইটো সময়ত হয়তো প্ৰস্তুতি কৰোঁ তেতিয়াহ'লে দেখিবলৈ পাম আজি যেনেকৈ বকোহাৰ ৰাজহ গাঁৱত আমাৰ গৰখীয়া থানক কেন্দ্ৰ কৰি এখন গৰখীয়া থান ইয়াত প্ৰতিষ্ঠা হৈছে আৰু এতিয়া দেখিছে আপোনালোকে ইয়াত কিমান মানুহ হৈছে আজি প্ৰথম মানে আহি পালোঁ মই এইবাৰে প্ৰথম আহিলোঁ আগে পিছতো অহা নাই বহুত মানুহ আছে ইয়াত কিন্তু এই 19 বছৰতকৈ অকণমান বেছি সময় তেখেতে অতিবাহিত হৈ থাকে কিন্তু আমি ভাবোঁ যে এতিয়া ওলাই যাওঁ ইয়াৰ পৰা ওলাই কিনে ইয়াৰ পৰা যাওঁ মানে বহুত টাইম ওলাই ঘৰত মানুহটো দেখিছে কিমান মানুহ আছে মানুহ বহুত এতিয়া পানী দি আছে তো পানী খাই লওঁ অলপমান তো পানী খালোঁ এতিয়া খাই আছোঁ ইয়াৰ পৰা বাহিৰত ওলাই যাই আছে মানে পৰিপূৰ্ণ এডাল কদম গছৰ তলত এটা ঢেকীয়ালৰ যিটো কোখালি বুলি কওঁ তেনেকুৱা শিল এটা ইয়াত আছিল তাৰ এতিয়া যাই আছোঁ প্ৰসাদ ল'ব প্ৰসাদটো লৈ লওঁ ইয়াত মানুহবিলাক আছে ইয়াত খোৱা প্ৰসাদ দিব নাব প্ৰসাদ দিব ইয়াত তো ইয়াত বহি তো ইয়াত ভোগ খাব বহিছে সকলোৱে তো আমিও বহিছোঁ এতিয়া নাই এতিয়ালৈকে মানুহ পানী আৰু আচাৰ এতিয়া পৰা আমি বহি আছোঁ দিয়াই নাখাব আছোঁ এতিয়া পাত দিলে আৰু খাম আৰু বাবু দিছে দিব পাত চাত দিলে সকলোকে
তো দুনিয়াৰ মানুহ আছে এতিয়া মানে কমচে কম বহুত মানুহ পিছে চাৰিওফালে মানুহে মানুহ মানুহ চাওকচোন চল তো এতিয়া দিব আৰু খাম আৰু খাই লৈ ঘৰত যাম তো এতিয়া খাই লওঁ পিছত দেখাই আছোঁ তো খিচাৰি দিলে আৰু এতিয়া চবকে খাওঁ এতিয়া তো মই খাই লওঁ এতিয়া পিছত দেখাই আছোঁ খোৱা হ'ল এতিয়া আমি ঘৰ যাওঁ মানে যাই আছোঁ আৰু ঘৰত তো গাড়ীখন পাৰ্কিঙত আছে তো অলপ দূৰ আছে আৰু তাতে গ'লে খোজকাঢ়ি যাব লাগিব তো যাই আছোঁ ঘৰলৈ তো মানুহ চাওকচোন কিমান বহুত মানুহ দুনিয়াৰ একেবাৰে পান এখন খোৱাবি না খুজিছোঁ তো দেখিছে আপোনালোকে কিমান মানুহ আছে ইয়াত তো কিমান মানুহ দেখা পাইছে পিছতে বহুত মানুহ আছে তো আগফালে মানে এবাৰ সোমাই চাওঁ তাৰ মানুহৰ ভিৰ হৈ গৈছে একদম বহুত মানুহ এই মানুহ চাওকচোন এতিয়া যাই আছোঁ গাড়ী কাষলৈকে তো গাড়ীখন আছে দূৰত এতিয়া অলপমান খোজকাঢ়ি যাব লাগে মানে দূৰত মানে ইয়ালৈকে মানে গাড়ী তো যাই আছোঁ গাড়ী ওচৰলৈকে যাই কিনে ঘৰত যাম তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া যাওঁ ঘৰ তো বাই বাই